हेलो नमस्कार मैं जी स्वागतम जनाइছো আপোনালোকক মোৰ ইউটিউব চেনেলত ফোন কৰিবলৈ আৰু ইন্টাৰনেট চলাবলৈ আমি মোবাইলৰ সিম লগাও কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে টেকনলজি ইমান উন্নত হ'ল ইমান ডেভেলপ হৈছে এতিয়া আপোনালোকৰ ফোনত সিম নলগালেও হ'ব সিম নলগোৱাকৈ ফোনৰ পৰা ফোন কৰিব পাৰিম ইন্টাৰনেট চলাব পাৰিম আৰু বহুখিনি কাম কৰিব পাৰিম আৰু এই কনসেপ্টটো হৈছে ই সিম এই ই সিমটো ফোন আৰু সিমৰ কোম্পানীৰ ফালৰ পৰা ই সিম এটো উলিয়াইছে তো আজি কথা পাতিম আমি ই সিমৰ ওপৰত ই সিম কি ই সিম কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ ওপৰত আজি মই আপোনালোকক কম সো ভিডিওটো সম্পূৰ্ণ হেকলৈকে চাব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ চেনেলত আহিবলগীয়া সকলোবোৰ ভিডিওৰ নটিফিকেশন আপোনালোকে পাই থাকে আৰু ভিডিওটো যদি ভাল লাগে আপোনালোকক শেয়াৰ কৰি দিব কিছুমানে ই সিমৰ বিষয়ে জানিব পাৰে কিন্তু বহুত মানে এতিয়ালৈকে ই সিম কি নাজানে প্ৰথম সিম ডাঙৰ আছিল তাৰ পিছত আহিলে মিনি সিম তাৰ পিছত আহিলে মাইক্ৰো সিম আৰু একেবাৰে হেকত আছিল নেনো সিম কিন্তু হেইটো টেকনলজি ডেভেলপ কৰি এতিয়া বনোৱা হৈছে ই সিম আহিলে সিম ভঙা সিম হেৰুৱা বা এতিয়া আমি যেনেকৈ সিমখন লগাই ট্ৰে লগাব লগিয়া হয় ফোনত বা ফোনৰ ঢাকনি খুলি সিম লগাব লগিয়া হয় তেনেবোৰ সমস্যা নহব এতিয়া একেবাৰে আমি যেতিয়া ফোন কিনি আনিম দোকানৰ পৰা তেতিয়াহে তাত এখন সিম লাগি আহিব আৰু সেই সিমখন এক্টিভেট কৰিব লাগিব সিম কি আপোনালোকে সকলো জানে সিমৰ ফুল মিনিংটো আপোনালোকে জানিব সাবস্ক্ৰাইবাৰ আইডেন্টিটি মডিউল ই সিমৰ ফুল মিনিংটো হৈছে এম্বেডেড সাবস্ক্ৰাইবাৰ আইডেন্টিটি মডিউল তো এই সিমখন কেনেকৈ ব্যৱহাৰ কৰিব বা সিমখন আমি কেনেকৈ পাম তো সিমখন আসলতে আমি যেতিয়া মোবাইল কিনি আনিম তেতিয়া মোবাইলতে লাগি থাকিব আমি যেটো কোম্পানীৰ সিম আমি চুজ কৰিম বা যোনটো কোম্পানীৰ সিম লম চলাম বুলি ভাবিম সেই কোম্পানীৰ পৰা সিমৰ সফটওয়্যাৰ ডাউনলোড কৰিব লাগিব সো সম্পূৰ্ণ প্ৰচেছটো হৈ যাব একেবাৰে ডিজিটেল আমি যেনেকৈ কিছুমান সুবিধাৰ বাবে এপ্লিকেশনবোৰ ডাউনলোড কৰো প্লে ষ্টৰৰ পৰা তেনেকৈ আমি সিমৰ বাবে প্লে ষ্টৰৰ পৰা সিমৰ এপ্লিকেশনটো ডাউনলোড কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰিব লাগিব সিমৰ ৰেজিষ্ট্ৰেচন কৰিব হলে আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰিব লাগিব আৰু ডাউনলোড কৰাৰ পাছত তাত ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেনেকৈ আমি কিছুমান এপ্লিকেশন ডাউনলোড কৰো ব্যৱহাৰ কৰিবলৈ আৰু তাত ৰেজিষ্ট্ৰেচন কৰিব লাগে তেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব লগতে সিমৰ অফিচত যাব লাগিব আৰু তাত তেওঁলোকে একেবাৰে গোটেইখিনি কৰি দিব ভালকৈ সিমত আপোনাৰ নাম্বাৰ কি হ'ব সকলোখিনি তেওঁলোকে কৈ দিব বৰ্তমান জিঅ এয়াৰটেল ভিআই ৰিলায়েন্স এনেকুৱা কেইবাটাও কোম্পানীয়ে ই সিমৰ প্ৰচেছটো কনসেপ্টটো আনিছে আৰু বহু ঠাইত ই সিম প্ৰভাইড কৰা হৈছে ই সিমৰ সুবিধা প্ৰভাইড কৰা হৈছে আৰু এই সিম এপল আইফোন স্যামসাং আৰু কেইটামান কোম্পানীৰ কিছুমান ফোনত ই সিমৰ সুবিধাটো দিয়া হৈছে ইয়াৰ লগে লগে ইয়াৰ ডেভেলপমেন্টৰ কাম চলি আছে এতিয়া হয়তো প্ৰায় গোটেইখিনা মোবাইলতো এনেকুৱা সুবিধা দিবও পাৰে সো আমিও আৰু হয়তো কিছু দিনৰ পাছতে ই সিমৰ সুবিধা ল'ব পাৰিম ই সিমত কিছুমান সুবিধাও আছে কিছুমান অসুবিধাও আছে ইয়াৰ সুবিধা এইটোৱে হ'ব যে যিসকল মানুহে বাহিৰত গৈ থাকে ধৰি লওক ফৰেন কাউন্ট্ৰীত গৈ থাকে তেওঁলোকে ফৰেন কাউন্ট্ৰীত গলে যেহেতু সিম বদলি কৰিব লাগে সো তেওঁলোকে সিম এক্সট্ৰা সিম আৰু নিকিনিলে হ'ব তেওঁলোকে সিমৰ অফিচত গৈ কিনে তেওঁলোকে নতুন সিমৰ ৰেজিষ্ট্ৰেচনটো মোবাইলত অকল কৰি ললে হ'ব সো এইটো এটা সুবিধা আৰু ইয়াৰ লগতে আৰু সুবিধা আছে যে কিছুমানৰ সিম হেৰাই যায় বা কিছুমানৰ সিম এতিয়াতো ট্ৰে লগাব লগিয়া হয় সো ট্ৰে উলিয়া সময় কৰোতে সিম ভাঙি যায় বা ট্ৰে ভাঙি যায় তেতিয়া সিম লগাব নোৱাৰে সো তেনেকুৱা সমস্যাবোৰ এতিয়া নহব লগতে ইয়াৰ অসুবিধা আছে যদি আমি কি কৰো সাধাৰণতে যদি মোবাইলৰ বেটাৰি শেষ হৈ যায় আমি বেলেগ এটা মোবাইলৰ সিমখন লগাই লওঁ আৰু সেই সিমটো মোবাইলটো ইউজ কৰো ই সিমৰ ক্ষেত্ৰত তেনেকুৱা কৰিব নোৱাৰিব কাৰণ যেটো মোবাইল কিনিব তাতে ই সিমটো থাকিব আৰু তাতে ৰেজিষ্টাৰ হৈ থাকিব সো সেই তাতে ফোন কল বা নেটৱৰ্ক চলিব কিন্তু বেলেগ এটা মোবাইলত লগাব নোৱাৰিব এই ক্ষেত্ৰত ইয়াৰ অসুবিধা আছে সো ইয়াৰ এইকেইটা সুবিধা অসুবিধা আমি যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া ইয়াৰ বিষয়ে ভালকৈ জানিম ইয়াৰ সুবিধা অসুবিধা মানে ই সিমৰ বিষয়ে আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিলো যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলত এটা গিভৱে চলি আছে তাত পাৰ্টিসিপেট কৰিবলৈ মই ভিডিও এটা বনাইছিলো সেই ভিডিওটোৰ লিংকটো ডেসক্ৰিপচনত দি দিম ভিডিওটো চাই ল'ব আৰু গিভৱেটোত পাৰ্টিসিপেট কৰিব সো আজিলৈ ইমানেই ধন্যবাদ